ব্ৰেকফাষ্ট ওলোৱাৰ টাইমত আমাৰ এইবোৰ দেখিছেনে কথা বতৰা তাৰমানে হাজবেণ্ডে উঠি আহি নিজৰ চিকেনটো নিজে গৰম কৰি লৈছে মই ৰুটি আৰু ভাজি বনাই ৰেডি কৰি থৈছোঁ তাতে কিবা এটা কথা পাতি আছিলোঁ কি পাতি আছিলোঁ পাহৰিলোঁ একদম বেলেগ চিৰিয়াছ ডিছকাশ্যন মানে বাৰু যি কি নহওক আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ পিছে ভালে আল্লাহে কত আৰু লগতে আপোনালোকৰ দুৱাত কিন্তু হাজবেণ্ডে গম নাপায় যে ফোন লাগি আছে সেইটো কাৰণে একদম পেট খজুৱাইছে মোবাইল কথা পাতি আছে একো গমেই নাপায় মইহে ফোনটো থৈ দিছিলোঁ মানে এনেকৈ ভইচ অভাৰ দিলে সৰু ল'ৰা সেনেকৈ চিঞৰি থাকে বেকগ্ৰাউণ্ডৰ পৰা দেখিছা নাই মই মানে আঁতৰি গৈ ভইচ অভাৰ দিলেও তাতো গৈ মাত খাৰ মাতেগে আৰু এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি মই চিকেন নাখাওঁ হাজবেণ্ডে খাব মই আলু ভাজি আৰু ৰুটি খাম সেইটোৱে মোৰ কাৰণে বেষ্ট আৰু ৰাতিপুৱা চিকেন খাবলৈ মনো নাযায় বাৰু ব্ৰেকফাষ্ট কৰি মেলি আহি এতিয়া বিচনাখন পাৰিছোঁ যিহেতু মোতকৈ পিছত হাজবেণ্ড উঠে তো সেইটো কাৰণে সদায় বিচনাৰ পৰাও লেট হৈ যায় হাজবেণ্ডে কেতিয়াবা পাৰে আৰু মন গ'লে কিন্তু প্ৰায় বাৰু ময়ে পাৰোঁ আসসালামু আলাইকুম গাইজ আজি হৈ গ'ল জুম্মা তো সকলোকে জুম্মা মুবাৰক আপোনালোকে এবাৰ পাব লেটকৈ ভিডিঅ'টো আৰু ৰাতিপুৱাৰ পৰা গোটেই কাম কৰা হৈ গ'ল আজি কাপোৰো বহুত যথেষ্টখিনি কাপোৰ ধোৱা হ'ল গোটেইখন কাপোৰ মেলি থৈ দিয়া হৈছে আৰু এতিয়া আব্বা হাজবেণ্ড জুম্মা যাবলৈ ওলাইছে আব্বা বাৰু গ'ল জাষ্ট হাজবেণ্ডে গা ধুই আছে তাৰপিছত যাব আৰু বাকী ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকিব দেই এইবোৰ গধূলি জ্বলাবৰ কাৰণে ধূনা বাতি চব ৰেডি কৰি থোৱা হৈছে ইয়াত আছে নাৰিকলৰ বাকলি কাৰণ ইমান বেছি মহ ওলাই নহয় কচুৱা বা ধূপে কাম নিদিয়ে ধূনা দিবই লাগে তেতিয়াহে কাম দিয়ে গৰম উঠি গৈছে ৰ'দ দিলে আচলতে গৰম উঠে আৰু নহ'লে ঠাণ্ডা লাগে ঠাণ্ডাও যিহেতু কালি ঠাণ্ডা বহুত ঠাণ্ডা লাগিছিলে কিন্তু আজি পুৰা গৰম গাইজ ফুলকবি খোৱাৰ ছিজন আহি গ'ল আৰু এতিয়া ফুলকবি ভাজি ফুলকবি ফ্ৰাই ফুলকবি বেচন দি ভজা কণী দি ভজা ঢেৰ আইটেম বনাব পাৰি যি কি নহওক ফুলকবি খাই মই ভাল পাওঁ তো প্ৰথমে মই ফুলকবিখিনি বইল কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া মই এটা বাতিত এনেকৈ এটা কণী ভাঙি লৈছোঁ আৰু তাতে মই দিম অকণমান নিমখ আৰু অকণমান হালধি আৰু অকণমান জলকীয়া গুড়ি আৰু এইখিনি ভালদৰে মই ফেটি ল'ম ফেটি ফুলকবিখিনি ইয়াত ডুবুৱাই ফ্ৰাই কৰি দিম এনেকৈ যে খাই মই ইমান বেছি ভাল পাওঁ নহয় এনেকৈ বনোৱা সলনি যদি আমি কৰ্ণফ্ল'ৰ দিও ফুলকবিটো ফ্ৰাই কৰোঁ নহয় কৰ্ণফ্ল'ৰত হালধি নিমখ মছলা দি তেনেকৈও খাবলৈ কিন্তু বহুত টেষ্টি হয় তেনেকৈ মই এদিন বনাই দেখাম বাৰু হা কিন্তু মই এনেকৈ খাই ভাল পাওঁ কণী দি ফুলকবি এতিয়া ভালকৈ মছলাখিনি আৰু কণী মই এনেকৈ মিক্স কৰি লৈছোঁ তাৰপিছত যিখিনি ফুলকবি বইল কৰি থোৱা আছে সেইখিনি ইয়াতে মই ডিপ কৰি দিম আৰু লগতে মই তেল গৰম হ'বলৈ কাৰণে এৰি দিছোঁ কাৰণ তেলটো গৰম হ'লেহে কেঁচা গোন্ধটো যায় যিহেতুকে এয়া চাওঁ ফিটি হৈ গ'ল এতিয়া মই ইয়াতে ফুলকবি দি দিম যিমানকেইডোখৰ ইয়াত জোৰাই সিমানকেইডোখৰ দিম আৰু কিন্তু এই কণীৰ যোনটো পৰিমাণ সেইটো বেছিয়ে হৈছে বহুত বেছি ফুলকবিতহে এটা কণী লাগে মই ফিটি দিলোঁ কাৰণে ভাবিলোঁ কি ইভাগে হ'লেও ভাজি দিম আৰু সেইকাৰণে দিয়ে দিলোঁ আৰু এইফালে আমাৰ তেলো গৰম হৈ গ'ল সেইখিনি কৰোঁতে আৰু মই এতিয়া ফুলকবিকেইডোখৰ দি দিছোঁ এনেদৰে আৰু যিখিনি থাকি যাব কণী মই ওপৰতে এনেকৈ দি দিম তেতিয়া অমলেট নিচিনাও হৈ যাব খাবলৈ ভালেই লাগে আৰু অকণমান মিডিয়াম হিটত মই ভাজি আছোঁ তেতিয়া মানে খাবলৈ বেছি টেষ্টি হয় নহ'লে জ্বলি যায় পটককেনে যদি আমি হিটটো বেছিকৈ দিওঁ আৰু অলপ ভাজ খাই ছাইড কৰিও আকৌ অলপ দি আছোঁ অলপ নমাইও আছোঁ তো আমাৰ ফুলকবি ফ্ৰাই ৰেডি হৈ গ'ল ফুলকবি ফ্ৰাইটো বাৰু কৰিলোঁ তাৰপিছত মই ভাতো খাই ল'লোঁ আজি সোনকালে খালোঁ ভাত কাৰণ সদায় 3টা বাজে ভাত খাওঁতে ভাত খাই থাকোঁতে আজান দিয়ে তাৰপিছত অকণমান জিৰাব নাপাওঁ গাটো ইমান বেয়া লাগে সেইটো কাৰণে আজি মই 1:30তে ভাত খাই দিলোঁ হাজবেণ্ড নাই মই অকলে খাই দিলোঁ আব্বায়ো খালে ময়ো খালোঁ মই অকল ফুলকবি সেই ফ্ৰাইটো দিয়ে ভাত খালোঁ মই মানে তেনেকৈ খাই ভাল পাওঁ আৰু বেলেগ একো নাখালোৱে খাবলৈ টেষ্টি হৈছিলে আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন দেই আৰু বাকী এতিয়া মই অকণমান ৰেষ্ট লওঁ মুৰ্চিদকা মুৰ্চিদকা তুমি কি খেলি আছা ফ্ৰী ফায়াৰ হা ফ্ৰী ফায়াৰ কেনে খেলে এইটো কিবা তুমি মোক কৈছিলা ন সেইদিনাখন ফ্ৰী ফায়াৰত কি বুলি কয় আৰু আৰু কি পাৰি দুৱা নে কিবা এটা কৈছিলা ন কি পাৰি দুৱা নে কিবা এটা কৈছিলা হা কি কয় কি কোৱা আকৌ মুৰ্চিদকা
তুমি কেকা হয় নে মোৰ হা খেলি আছে যাম নমতে তুমি মোক কেকা হয় নে এইটো কৈ দিয়া হয় ইয়াও যাম দেই কেলে যোৱা যেতিয়া কিবা খতম পঢ়িবলগীয়া থাকে তেতিয়া মই এপাত তছবিৰ উলিয়াওঁ এপাত 1000 তছবি হয় এপাত পঢ়িবলৈ সুবিধা হয় একেবাৰতে 1000 যিহেতু হৈ যায় আৰু আমাৰ দুৱা অকণ কৰোৱা হ'ব তাৰ কাৰণে খতম পঢ়ি আছোঁ এতিয়া মই তছবি লৈ আছিলোঁ গাইজ তাৰপিছত মগিবৰ নামাজ পঢ়িলোঁ এতিয়া নামাজ পঢ়ি উঠিলোঁ আব্বাই বনাইছিলে পকৰি মোক দি কৈছে খাবলৈ এতিয়া মই পকৰি খাইছোঁ এনেকুৱা জলকীয়া দিছে আব্বাই বহুত জ্বলা খায় মানে মুখত দিয়ে মই জ্বলাই পাইছোঁ খাইছোঁ খায়ো ভাল লাগিছে দেখিছে কিমান লাটকি মই শহুৰে মোক বনাই খুৱাই সঁচাকৈ বহুতখিনিয়ে তেওঁ মানে মোক বনাই মেলি খাবলৈ দিয়ে তেওঁ আচলতে বহুত ভাল বনায় আৰু নিজেও নিজৰ হাতৰ খাই বেছি ভাল পায় লগতে ময়ো পাই যাওঁ আৰু খাবলৈ যাই আহিবলৈ ৰখি আছোঁ তাৰপিছত আমি চাহ খাম আৰু অৰিঅ'ক আজি ডাঙৰ মেকুৰীটোৱে কামুৰিলে নহয় ইয়াক মই দি পঠিয়াম আৰু মাহঁতৰ ঘৰলৈ নোৱাৰিম আৰু মই ইমান টেনশ্যন হৈছে তাক লৈ সদায় এটা সেই চাওক এতিয়া খুৱাই থৈছোঁ খানা দি নাই খোৱা মাক আজি কৈছোঁ দি পঠিয়াম বুলি কাৰণ তাৰ লগত মই লাগি লাগি মই মানে ভাগৰি গৈছোঁগৈ সদায় বেমাৰ আজি বেলেগ মেকুৰী আহিলে কামোৰা ডাঙৰ মেকুৰীটোৱে কামুৰিব নাপালে বাহিৰলৈ যাওঁতে আৱাজ শুনি মই দৌৰি গ'লোঁ ভিতৰৰ পৰা সি খালি সোঁ ভৰিখনত অকণমান দুখ পালে মানে বহুত ডাঙৰ সেইটো মেকুৰী হেঁচা মাৰি ধৰিলে যে ভৰিত অকণমান দুখ পালে সেইকাৰণে মোৰ ডাঙৰ টেনশ্যন হৈ গৈছে মানে কি হ'ব তাৰ আজি এটা কালি এটা হেল্ল' এভৰিৱান মই কিবা নামাজ পঢ়ি উঠি যে মই খাটাৰনাক শুই দিলোঁ গম পাইনে তাৰপিছত শুই উঠি মই ইচ্ছা পঢ়িলোঁ তছবি ল'লোঁ মাহঁত আহিলে অৰিঅ'ক দি পঠিয়ালোঁ বেয়া লাগিছে কিন্তু মই তাৰ লগত লাগি থাকিবলৈ নোৱাৰিছোঁগৈ আম্মাই লাগি থাকিব বেছিকৈ পাৰে নিজৰে গাটো ইমান এটা ঠিক নাই যে সেইকাৰণে দি পঠিয়াবলগীয়া হ'ল নহ'লে নিদিলোহেঁতেন আকৌ ভাল পালে যদি পাৰোঁ লৈ আনিম আৰু নহ'লে নানো আৰু পিছত পঢ়িম আৰু বাকী এতিয়া হাজবেণ্ডে বনাই আছে চিকেন আৰু মই মোৰ কাৰণে বনাই আছোঁ ফুলকবি ভাজি আজি ফুলকবিয়ে খাই থাকিব মন গৈছে ভাত খাবলৈ মনেই যোৱা তথাপিতো অকণমান ভাজি ভাত খাব লাগিব কাৰণ অলপ গেছে ধৰা নিচিনা লাগি আছে গধূলি মানে পকৰি খালোঁ সেইটো কাৰণে মই নলগা মই বিচনা পাৰি দিছোঁ গা বালিচটো লগাই দিয়া মই নলগা মই তোমাৰ গাটো ধুম নহ'লে বাদ দিয়া মই তোমাৰ গাটো নলগাটো নুশো মই লগোৱাটো ধুম মই ইয়াত থৈ দিম এইটো গাৰু এটা লগাই দিছো দে এটা লগাই দিছো লগাই দিয়া মোক এতিয়া শুই থাকিব এইটো দে মই তুমি লগাই দিয়া মোক দিনৰ দিনটো মই গাৰু বালিচকেইটা পেলাই থৈছোঁ লগাবলৈ কাৰণে দিম বুলি এতিয়া ধুনীয়াকৈ নিজৰ গাৰুটো কভাৰ লগাই একদম জেগাত থৈ মোৰ গাৰুটো কভাৰ চভাৰ লগোৱা নাই গাৰু গাৰুৱে মোৰ ফালে দলিয়াই থৈ দিছে আকৌ চালাকি দেখো নাজানো মই নলগালে কাইলৈ লগাব লাগিব হাই গাইজ এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং ৰাতিপুৱা উঠিয়ে মই চাহ অকণমান খাই লগালগ ৰুটিয়ে বনাওঁ বেলেগ কাম কৰাৰ আগতে ৰুটি বনাওঁ কিয়নো মই হাজবেণ্ড উঠাৰ আগতে বনাই ৰেডি কৰি থওঁ হাজবেণ্ডে মানে উঠি চাহ নাখায় ডাইৰেক্ট ব্ৰেকফাষ্ট কৰে আৰু ব্ৰেকফাষ্টৰ নামত সদায় ৰুটিয়ে খায় কেতিয়াবা যদি মোৰ মন নাযায় তেতিয়া খিচিৰি অকণমান খায় আৰু উপায় নোহোৱাত কিন্তু পৰাপক্ষত ৰুটিয়ে মানে খাই ভাল পায় আৰু আজিকালি মোৰো ভাল লাগে ৰুটি খাই এতিয়া মই বনাই লৈছোঁ ৰুটি আৰু এই ৰঙা আটা ৰুটিটো খাই হাজবেণ্ডে বৰ এটা ভাল নাপায় কিন্তু এতিয়া মানে খালে ভাল যিহেতুকে সেইকাৰণে আমি এইটোৱে খাই আছোঁ আৰু এইটো আটা ৰুটি মানে ইমান কোমল নহয় যে সেইকাৰণে আচলতে কিন্তু এতিয়া মই এটা বস্তু চালোঁ গৰম পানীত খচিলে কিন্তু এইটোও কোমল হয় দেই হাই গাইজ কালি একো ভিডিঅ' নকৰিলোঁ কালি আচলতে অৰিঅ'ক দি পঠিয়ালোঁ আম্মাহঁতৰ লগত সেইটো কাৰণে মই মনটো অলপ বেয়া হৈ গৈছিলে তাৰপিছত ভিডিঅ' নকৰিলোঁ তাৰপিছত ৰাতি আমি খোৱাই নাই দুটা তালৈ মনত পৰি আছে সি আমাৰ লগতে থাকে যে তাৰপিছত ৰাতিপুৱা খবৰ পালোঁ বোলে সি নায়েই সি মৰি গ'ল তাৰপিছত সেইকাৰণে ৰাতিপুৱা মই ভিডিঅ' কৰা নাছিলোঁ বেয়া লাগি আছিলে বহুত আৰু এতিয়া ওলাই যাবলগীয়া আছে অকণমান বিশেষ কাম এটাত বজাৰ এটা কৰিবলৈ আছে ঘৰৰো আৰু এটা গিফ্ট ল'বলৈ আছে মানে আম্মাৰ পৰহিলৈ বাৰ্থডে তো আম্মাৰ কাৰণে কিবা এটা গিফ্ট ল'মগৈ অৰিঅ'টো মৰি গ'ল আৰু কিন্তু জিন্দা মানুহ যোন আছে তাহাঁতৰ কাৰণেতো আমি কিবা এটা চিন্তা কৰিবই লাগিব আমিতো আমাৰ কাম কৰিবই লাগিব দুখ কৰি বহি থাকিলে নহ'ব বেয়া লাগিছে বহুত কিন্তু সি সৰু জন্ম পাই মানে চাগে বেমাৰীয়ে আছিলে নেকি তাৰ বেমাৰ পাতি আমি কেনেকৈ চাগে ভিডিঅ'ত দেখিয়ে আছে তাক অনাপা বেমাৰ হৈয়ে আছে ইটো
যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিলোঁ আমাৰ ফালৰ পৰা। বাকী সেইটোৱে, যোনে যিমান দিন হায়াত লৈ আহে কুকুৰ মেকুৰী মানুহ। আজি কিন্তু বিৰাট ৰ'দ দিছে, এনেকুৱা লাগিছে যে পুৰা গৰম দিন নে ঠাণ্ডা দিন যে হয় সেইটো লগাই নাই মানে, ইমান বেছি ৰ'দ দিছে। মোৰ চাইজৰ নাই এনেকুৱা, চোৱাচোন এক্সেল ওলাই ইমান নাই। ডাঙৰ নবনাই। এইটো চোৱা মোৰ চাইজৰ ওলাই নে। ইমান ডাঙৰ এইবোৰ কাপোৰ নবনাই অ'। দেখা নাই? চাওঁ ইমান দৰৱখিনি দিয়া, চাৰিটা দৰৱখিনি দেখা। মই চাৰিলৈ গা ভাল নাই নহয়, এই গাল দৰৱ দিয়া দেখাই মেলি লৈ আনিছে। এয়া মিলিমাহী আহিছে চাহিলক দেখাবলৈ। খালে দৰৱ, এয়া আমাৰ অৰিয় দৰৱ মৰি গ'ল বেচেৰাটো। এইখিনি দৰৱ মিলিমাহী চাগে পুৰা মুখস্থ কৰি দিছে দৰৱখিনি চাহিলক খুৱাবৰ কাৰণে। পেট বিষ হৈছে তাৰ, পুৰা আল্ট্ৰাচাউণ্ড কৰিব দিছে বাৰু। আল্ট্ৰাচাউণ্ড কৰিলেহে গম পাব কি হৈছে। তথাপিতো অলপ পেট বিষ হৈছে আৰু অকণমানি তাৰ স্কিনত কিবা এটা প্ৰব্লেম হৈছে, সেইকাৰণে দৰৱ দিছে এটা। তো এতিয়া আহি গ'লোঁ মই ঘৰ। কাপোৰ শুকালে নাই জানো আজি মানে কাৰেণ্ট নাছিলে, কাপোৰ ড্ৰাই কৰা নহ'লে। চেক কৰি লওঁ, শুকালে দেই। ৰাস্তাটো খোজকাঢ়ি আহিলে ভাগৰ লাগি যায়গৈ। আজি কিন্তু গৰম এটা পৰিছে আকৌ দেই। হেল্ল' গাইজ, মই আহি দৌৰাদৌৰিকৈ ধূনা দিলোঁ, তাৰপিছত বগীবা নামাজ পঢ়িলোঁ, কোৰাণ শৰীফ পঢ়িলোঁ। এতিয়া 5টা বাজিছে। এতিয়া ভাবিছোঁ ব্লগটো শেষ কৰি দিওঁ, কাৰণ এতিয়া আৰু চাহ ভাত খাম আৰু শুমহে, অন্যটো কাম নায়েই। তো সেইটো কাৰণে যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আকৌ কি পাইছে চাই, কি নাই পোৱা, আৰু লগতে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু নতুন যদি কোনোবাই আপোনালোকে চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ফেচবুক পেজটোতো ফ'ল' কৰি দিব দেই। আৰু ভিডিঅ'টো যে শেষৰলৈকে চালে তাৰ কাৰণে বহুত 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 বেছি থেংক ইউ। আজিলৈ আহিছোঁ, লগ পাম পুনৰ কাইলৈ আমাৰ লগত দুৱাখন কৰাইছে সকলো মা মুদ্ৰাৰ কাৰণে, তো তাতে যাম, তো লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।